নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি কথা পাতিম কেইটামান আগশাৰীও নহয় আগশাৰী বুলি ক'লে বোলো কেইটামান মক্কেল হৈ থকা মক্কেলৰ বিষয়ে। প্ৰথমে আলোচনা কৰিম অসমৰ এটা পানী কেঁচুৱাৰ বিষয়ে। তাৰ আগত ভিডিঅ'টো চাই লওঁ ব'লক। क्या बोला तूने? এই বুঢ়া বয়সত কৰিব লাগে কি আৰু কৰিছে কি? খুৰা, তুমি নহয় এতিয়া বিয়া পতা হ'লে তুমি নাতি মুখ দেখিলা হয়, আৰু তোমাৰ নাতিয়ে মাকক ক'লে হয়, মা চোৱাচোন ককাই দুডু পিয়েংগে কৈ আছে, আৰু তেতিয়া তোমাৰ নাক ক'ত থাকিলে হয়? ক'ত থাকিব তোমাৰ নাক? টকা বোলে তুমি তোমাৰ বোৱাৰীৰ আগত দুডু পিয়েংগে ক'লা হয়। ইয়াৰ পিছত আহে 2 নম্বৰটো মক্কেল। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সন্মান যদি লাগে সন্মান কৰিব শিকা। সন্মানৰ কথা কৈছা দেহা, তোমাৰ বিষয়ে মই আজি একো নকওঁ। তোমাৰ বিষয়ে আমাৰ গুৰুজীয়ে কি কৈছে তুমি ভালদৰে শুনি লোৱা। নেলাগে, সন্মানো নালাগে আৰু সন্মান কৰিবলৈও নিশিকো। মই চুট মাৰা নিয়েই ঠিক আছো। 3 নম্বৰতে আহে অসমৰ আমাৰ এহাল 16 বছৰীয়া প্ৰেমিক প্ৰেমিকা। বলক ভিডিঅ'টো দেৰি নকৰি চাই লওঁ। বাইদেউ, খুৰাক আপুনি কি দেখাব খুজিছে? ককা, আপোনাৰ এইখন কপাল নহয় চোতাল। ইমান দিনে আমি এটা আপি পতাব নোৱাৰিলোঁ, আৰু আপুনি যাওক খুৰা, পলম নকৰিব। এতিয়া যিমান পাৰে গুলিয়াই গুলি থাককগে। আমাৰ অসমত যে টেলেণ্টৰ অভাৱ নাই, তাৰে এটা প্ৰমাণ দিছোঁ। চাওক, ভিডিঅ'টো চাই লওক। কিন্তু ভালে লাগিছে, সুইমিং পুল টাইপ লাগিছে, আৰু পানী হওক, ভাল লাগিব সুইমিং কৰি। এৰাথোৰ বৰষুণৰ পানীত কিদৰে সাঁতুৰি ফুৰিছে আমাৰ খুৰীয়ে, দেখিছে? এয়াই আমাৰ অসমৰ টেলেণ্ট। Sana